ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি বা ৰঞ্জু হাজৰিকাৰ আচল নাম কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো নোট কৰি ল'ব এনসাৰ হ'ল কুমুদ হাজৰিকা 2 নম্বৰ প্ৰশ্ন মিছন বসুন্ধৰা কিহৰ সৈতে জড়িত এনসাৰ হ'ল ভূমি ৰাজৰ সৈতে জড়িত 3 নম্বৰ প্ৰশ্ন কুলো দখৰা কোন ৰাজ্যত পালন কৰে উত্তৰ হিমাচল প্ৰদেশত পালন কৰে 4 নম্বৰ প্ৰশ্ন নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত অৱস্থিত এনসাৰ হ'ল দিল্লীত অৱস্থিত 5 নম্বৰ প্ৰশ্ন গ্ৰীণলেণ্ড কোন মহাদেশত অৱস্থিত এনসাৰ হ'ল ডেনমাৰ্কত অৱস্থিত 6 নম্বৰ প্ৰশ্ন নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত উত্তৰ লন বল খেলৰ সৈতে জড়িত 7 নম্বৰ প্ৰশ্ন অলকানন্দা গীতৰ গীতিকাৰ কোন উত্তৰ মৈত্ৰী পাঠৰ 8 নম্বৰ প্ৰশ্ন আটাইতকৈ পুৰণি ভেদ কোনখন এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে নোট কৰি ল'ব উত্তৰ হ'ল ঋগ্বেদ 9 নম্বৰ প্ৰশ্ন শান্ত শিষ্ট হৃষ্ট পুষ্ট কাৰ ৰচনা উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা 10 নম্বৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায় এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এডিয়াৰ এক্সামত আহিছে গতিকে আপোনালোকে নোট কৰি ল'ব এনসাৰ হ'ল মুখ্য ন্যায়াধীশে নেক্সট কুৱেশ্যন 11 নম্বৰ প্ৰশ্ন ৰাজ্যসভাৰ অধ্যক্ষ কোন উত্তৰ উপৰাষ্ট্ৰপতি 12 নম্বৰ প্ৰশ্ন 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপৰাষ্ট্ৰপতি কোন এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আমাৰ এডিয়াৰ এক্সামত আহিছে গতিকে আপোনালোকে এইবোৰ প্ৰশ্ন নোট কৰি ল'ব এনসাৰ হ'ল জগদীপ ধনখৰ 13 নম্বৰ প্ৰশ্ন অসমৰ শেষ ৰাজধানী ক'ত উত্তৰ যোৰহাট 14 নম্বৰ প্ৰশ্ন নীতি আয়োগৰ অধ্যক্ষ কোন উত্তৰ প্ৰধানমন্ত্ৰী 15 নম্বৰ প্ৰশ্ন জালিয়ানৱালা বাগ ক'ত অৱস্থিত এনসাৰ পঞ্জাৱত অৱস্থিত 16 নম্বৰ প্ৰশ্ন কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আমাৰ এডিয়াৰ এক্সামত আহিছে গতিকে আপোনালোকে নোট কৰি ল'ব এইটো প্ৰশ্ন উত্তৰ হ'ল বাংলাদেশ আৰু ভূটান 17 নম্বৰ প্ৰশ্ন 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন এনসাৰ হ'ল জো বাইডেন 18 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ বুঢ়ী মাকৰ নাম কি উত্তৰ খেৰসুঁতি 19 নম্বৰ প্ৰশ্ন টকলাই চাহ গৱেষণা ক'ত অৱস্থিত উত্তৰ হ'ল যোৰহাটত অৱস্থিত 20 নম্বৰ প্ৰশ্ন নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত এনসাৰ হ'ল গোলাঘাট জিলাত অৱস্থিত বেদ শব্দৰ অৰ্থ কি বেদ শব্দৰ অৰ্থ হ'ল প্ৰজ্ঞা বা আত্মজ্ঞান 22 নম্বৰ প্ৰশ্ন বৰ্তমান অসমৰ আয়তন কিমান উত্তৰ ৭৮,৫২৩ বৰ্গ কিলোমিটাৰ 23 নম্বৰ প্ৰশ্ন অতীজত অসমৰ নাম কি বা অসমৰ পুৰণি নাম কি উত্তৰ হ'ল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ 24 নম্বৰ প্ৰশ্ন প্ৰাচীন কামৰূপক কেইটা ভাগত ভাগ কৰা হৈছিল উত্তৰ 4টা ভাগত ভাগ কৰা হৈছিল 25 নম্বৰ প্ৰশ্ন সৰ্বশ্ৰেষ্ঠ কোচ ৰজাজনৰ নাম কি আছিল উত্তৰ মহাৰাজ নৰনাৰায়ণ 26 নম্বৰ প্ৰশ্ন আহোমসকল অসমলৈ কেতিয়া আহিছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় উত্তৰ হ'ল ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত 27 নম্বৰ প্ৰশ্ন আহোমসকল অসমত কিমান বছৰ ৰাজত্ব কৰে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নোট কৰি ল'ব উত্তৰ প্ৰায় 64 বছৰ ৰাজত্ব কৰে 28 নম্বৰ প্ৰশ্ন আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল উত্তৰ চুকাফা 29 নম্বৰ প্ৰশ্ন আহোমসকলৰ শেষ ৰজাজনৰ নাম কি আছিল উত্তৰ স্বৰ্গদেউ পুৰন্দৰ সিং নেক্সট কুৱেশ্যন 30 নম্বৰ প্ৰশ্ন আহোমসকলৰ সৰ্বপ্ৰথম ৰাজধানী ক'ত আছিল উত্তৰ শিৱসাগৰ চৰাইদেউ নামৰ ঠাইত আছিল